কৰিছোঁ বুলি ক'লেও নহ'ব, যিহেতু ছবিয়ে কথা ক'ব লাগিব। আৰু আপোনালোকক কৈছিলোঁ আগৰ এটা ভিডিঅ'ত যে তৰমুজৰ খেতি লগাবলৈ লৈছোঁ। অলপ লেট হ'ল বাৰু এবাৰ তৰমুজৰ খেতিখিনি কৰা। আচলতে জানুৱাৰী মাহত দিলে ভাল দাম পোৱা যায়, কিন্তু এইবাৰ জানুৱাৰী গৈ ফেব্ৰুৱাৰী পালেহি, বতৰো অলপমান ডিষ্টাৰ্ব দিলে। ময়ো ইফালে সিফালে ব্যস্ত হৈ থাকিলোঁ বেলেগ এটা কামত, গতিকে বৰ শেহতীয়াও হোৱা নাই বাৰু। এতিয়া কামখিনি কৰি আছোঁ। বন্ধুসকল, এই মালচিং পেপাৰটো দিলে আচলতে কি হয়, খেতিত সচৰাচৰ যিহেতু বাৰিষাৰ সময় আহি আছে, বৰষুণ খুব হয় কাৰণে বনপাতবিলাক বেছি ওলাই লয়। গতিকে মানে এই মালচিং পেপাৰটো যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে মানে কোনো ধৰণৰ বনপাত বহুত কম হয়, মানে কমেই হয় বুলি ক'ব লাগিব। গতিকে আৰু এই তৰমুজ আৰু অন্যান্য ধৰণৰ কিছুমান খেতি কৰিলে বিশেষকৈ এই মালচিং পেপাৰ যদি ব্যৱহাৰ কৰে আপোনালোকে, বহুত ভাল ফল পোৱা যায়। সেই গতিকে ময়ো মালচিং পেপাৰটো পাৰিছোঁ। অকল তৰমুজে বুলিয়ে নহয়, বেলেগ কিবাকিবি গুটি দিয়াৰো কথা চিন্তা কৰিছোঁ। ইতিমধ্যে গুটি আনি ৰেডি কৰি ৰাখিছোঁ, কিন্তু লগোৱাহে হোৱা নাই। আজিৰ পৰা কিন্তু পূৰা ষ্টাৰ্ট কৰিম আৰু, যিহেতু সময় গুচি গৈ আছে কৰোঁ বুলি কওঁতে। গতিকে বন্ধুসকল চাই থাককচোন। আৰু বাৰীখন কেনেকৈনো প্ৰিপেৰেশ্যন কৰিছোঁ এইফালে দেখাই দিয়ক এবাৰ বন্ধুসকল। আৰু এইফালে ইতিমধ্যে যথেষ্টখিনি পৰা হৈ গ'ল। এনেকৈ এইখিনিতে এইখিনি হৈ লওক। তাৰ পৰা তৰমুজটো লগাবলৈ আৰম্ভ কৰিছোঁ। এই বীজখিনি পৰহি দিনাই তিয়ালোঁ, 12 ঘণ্টা তিয়াৰ পাছত উঠাই ৰাখিলোঁ। কালি দিনটো পিছবেলা ৰুম বুলি ভাবিছিলোঁ, কিন্তু অলপ অসুবিধাৰ কাৰণে ৰুব নোৱাৰিলোঁ। গতিকে আজি ৰুবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু যিহেতু তৰমুজটো ৰুবলৈ মালচিং পেপাৰটো ঠিক কৰি ল'লোঁ। আৰু দেখিছে নহয় গাঁতখিনি, আপোনালোকে বহু কৃষকে হয়তো তৰমুজৰ খেতি লগাইছে। কেনেকৈ লগাইছে আপোনালোকৰ বিধিবিলাক বা নিয়মখিনি জনাবচোন। মই কৰিবলৈ চেষ্টা কৰিছোঁ। আগতে এবাৰ লগাইছিলোঁ তৰমুজৰ খেতি, 2000 লকডাউনৰ সময়খিনিত। কিন্তু লকডাউনৰ সময়ত এইফালে ঘূৰাই দিবি। লকডাউনৰ সময়ত কিন্তু আমি বৰ ভাল এটা দাম নাপালোঁ, কেলৈ বিক্ৰী কৰাৰ অলপ অসুবিধা হৈছিলে। গতিকে এতিয়া নতুনকৈ এবাৰ আৰম্ভণি কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। কৃষ্ণক চিন্তি, যিহেতু কৃষক নাথাকিলে দেশৰ কোনো উন্নতিয়ে নহয়। গতিকে খেতি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মুখেৰে ক'লেও নহ'ব, ছবিয়ে কথা ক'ব লাগিব। গতিকে আৰম্ভণি কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে খেতিখিনি ভাল হয়। আৰু আজি প্ৰথম তৰমুজৰ গুটি দিব লৈছোঁ। কৃষ্ণ প্ৰভু। আজি প্ৰথম 2টা গুটি দিছোঁ বাৰু, কিন্তু এটা গুটি দিলেও হৈ যায়। আৰু যিহেতু মালচিংখন পৰাৰ পাছত এটা নিৰ্দিষ্ট দূৰে বাট কৰি ল'ব লাগে, তেতিয়া খুব ভাল হয়। বহু বেলেগ কৃষকৰ বেলেগ নীতি নিয়ম থাকে। কিছুমানে 3 ফুট দূৰতো দিয়ে, 4 ফুট দূৰতো দিয়ে। গতিকে যিহেতু মালচিং দিয়া হৈছে, মই 4 ফুট 4.5 ফুট দূৰে মানে বীজখিনি দিবলৈ লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বেছি ডাঙৰ নহয় নে গছবিলাক? গোটা বগা আকৌ লাও নিচিনা। তই ভিডিঅ'টো কাটিব নালাগে হা, লাও নিচিনা কৰি থাক। আৰু লাও নিচিনা ডাঠ নহ'ব তেতিয়ালৈ ভাল হ'ব। ইমান হেৰি নহয়, ঠিকেই দিছোঁ। তাতকৈ তৰুণ আৰু অলপমান হেঙা কৰিবি, তাতকৈ অলপ ঘূৰণে হ'ব নিচিনা। তাৰমানে কেই ফুট দিছোঁ এতিয়া? 3 ফুট 4 ফুট 4 ফুটমান বনাই নে? এনেই আন্দাজ এটা কাৰণে 4 ফুট বনাই। তাৰপৰা তই আৰু এবিটামান জোখত ডিষ্টেঞ্চ এবিটা দূৰে মাৰি যা, তেতিয়া হেৰি হ'ব, 4 ফুট হ'ব। 3 ফুট মেহে আছে। 3 ফুট অলপমান হেৰি কৰ। এইটো একেটা লেভেলতে মাৰি দেচোন, এইটো একেটাতে দি দে। এইখিনি কি আকৌ তিয়াই দিব লাগিব নেকি? কোনখিনি? দুটা ল'ব মই এনেই টেষ্ট কৰিম নালাগে আকৌ, মোক দুটা ল'ব জগিলে হ'ল মোৰ। জগিব এই বছৰ যদি হয়, তাৰপিছত মই নিজে কৰিম আকৌ। তাৰ কোনো কথাই নাই, তই আহি থাক ধুনীয়াকৈ ভিডিঅ' কৰি থাক। অলপমান সময়, গোটেই সময়খন নহয়, তাৰপৰা গুটি ৰুব লাগিব। আচলতে তৰমুজৰ খেতি কৰিবলৈ মানে বালিচহীয়া মাটি খুব ভাল হয়, আৰু লগতে যদি মালচিং পেপাৰটো পাৰিলেও তেনেকৈ খুব ভাল হয়। কিন্তু বেছি ডাঠ আৰু দ মাটিত তৰমুজৰ খেতিটো ভাল নহয়। অলপ ওখ বালিচহীয়া পানী জমা নোহোৱা মাটি বেছি ভাল। বিশেষকৈতো বালিচহীয়া মাটিয়ে বেছি ভাল, উপযোগী বুলি ক'ব লাগিব। আপোনালোকে যদি লগাওঁ বুলি ভাবে, তেতিয়াহ'লে গোবৰ দি ল'ব লাগে। প্ৰায় 1 বিঘাত 4 ট্ৰেক্টৰমান যদি আপোনালোকে গোবৰ দি লয়, তেতিয়া মানে খুব ভাল হয়। আচলতে জৈৱিক সাৰটো খুবেই প্ৰয়োজন হয়। জৈৱিক সাৰ মানে বিশেষকৈ গোবৰ সাৰ। তাৰ বাদে যদি আপোনালোকৰ ঠাইত কেঁচুসাৰ পোৱা যায়, কেঁচুসাৰ আপোনালোকে দি ল'ব পাৰে। কেঁচুসাৰ দি ল'লে, ভাৰ্মি কম্পষ্ট এইবিলাক দি ল'লে খুব ভাল হৈ আহে আৰু।
আৰু মই বিশেষকৈ এবাৰ ব্যৱসায়িক ভিত্তিত যিহেতু কৰিছোঁ, বিজ্ঞানৰ বহুখিনি নীতি নিয়ম পালন কৰিবই লাগিব। মই বিশেষকৈ গোবৰো দিলোঁ। এই গোটেইডোখৰত মানে 1.5 বিঘামান 1.5-2 বিঘা হ'ব চাগে। 5 ট্ৰেক্টৰমান গোবৰ দিলোঁ। তাৰপিছত SSP দিলোঁ 50 কেজি আৰু DAP দিলোঁ 25 কেজি আৰু জিংক বৰাক্স, যিহেতু মাইক্ৰ' নিউট্ৰিচিয়েণ্ট লাগে গছবিলাক গ্ৰ' হ'বলৈ, গতিকে সেইখিনি দিছোঁ। জিংক আৰু বৰাক্সটো লাগে, সেইখিনি কৰি কেনে আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব দেই। আৰু কৃষক বুলি কেতিয়াবা মাজে মাজে 2-এটা ভিডিঅ' বনাওঁ, হয়তো কৃষক বুলিয়ে নে ভালদৰে ক'বও নাজানো বুলি কিছুমান ক্ষেত্ৰত ইফালে দেখোঁ, কিছুমান ক্ষেত্ৰত মানে বহুতে ভিডিঅ'বিলাক নাচায়ো। আচলতে কেতিয়াবা বেয়াও লাগে, মানে আমি বনোৱা ভিডিঅ'বোৰনো কেলৈ নাচায়। কেতিয়াবা এই পগলা জিটি বনোৱা জাহা তাহা উল্টা পুল্টা ভিডিঅ'বিলাকে বেছি চলে দেখোঁ। গতিকে কৃষক হিচাপে কৰা ভিডিঅ'বোৰ আপোনালোকে চাবলৈ চেষ্টা কৰিবচোন, মনটো কিবা এটা ভাল লাগিব। আৰু ভিডিঅ'টো যিসকলে চাইছে তেওঁলোকে মোৰ পেজটো ফ'ল' আৰু লাইক কৰি দিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম, আৰু সকলোৰে দিনবোৰ শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰিলোঁ। আৰু আজিৰ মোৰ এই তৰমুজ ৰোৱা ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।